আৰু জোৰত অঁ ৰ'বা এই উঠিবলৈ পোৱা নাই অঁ ব'লা গুড মৰ্ণিং ফ্ৰেণ্ডছ আমি মোৰ লগত আছে উদিত্য এতিয়া আছোঁ আমি যোৰহাটৰ একচুৱেলি বিয়া আছে বিয়াত আহিছোঁ বিয়াৰ মাজতে টাইম উলিয়াই পেলাই ভাবিছোঁ যে যোৰহাট আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় মহবন্দা যি চুকাফা ক্ষেত্ৰ আছে চুকাফা ক্ষেত্ৰত গৈ আমি অলপমান মানে চাম চুকাফা ক্ষেত্ৰ ভিজিট কৰিম বুলি ভাবিছোঁ তো তাৰ কাৰণে ওলাইছোঁ আমাৰ ইয়াত দেখা পাইছে উদিতে বাইক চলাই আছে বাইক নহয় স্কুটি আমাৰ স্পেচিয়েল আজি য়ামাহা ৰে আমি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা এতিয়া এইটো নতুনকৈ বনাই থকা যিটো ৰাস্তাটো আছে ৰাস্তাটোৰ মাজে মাজে আমি আৰম্ভ কৰিম এতিয়া গৈ থাকোঁ বোলো আগলৈ নতুনকৈ আমি চাবৰ কাৰণে চুকাফা ক্ষেত্ৰ ইয়াতে আহোম ৰজাৰ চুকাফাৰ মূৰ্তি আছে তাৰপিছত যিবোৰ মিউজিয়াম আগৰ যিবোৰ যুদ্ধৰ সা সঁজুলি তাৰপিছত আমাৰ আহোমৰ যিবোৰ মানে আচবাব সেইবোৰ তাত আছে সংৰক্ষণ কৰি থোৱা আছে আচ্ছা মেইন ৰাস্তা কিনাৰতে নহয় জানো মেইন ৰাস্তা কিনাৰতে সোমাবলৈ বন্ধ নি কিয় কালি অহাত নি ভালছে কালি দেওবাৰে বা এনেই আহিলোঁ চব পানী পৰিলে জমনি কথা দেওবাৰে বোলে সোমবাৰে বন্ধ আমি এনেই আহিলোঁ উধাটো খাই মেলি এতিয়া ঘূৰি যাওঁগৈ বোলো গাঁও বিয়া ঘৰলৈ আৰু কিবা চাবলগীয়া জেগা আছে নি ইয়াতে কিমান দিবা ঠিক আছে বলক কাকডোঙা দলংখনকে চাই আহোঁগৈ কালি অহাত নি ভালছিলে অঁ আমি কালি অহাহেঁতেনো ভাল আছিলে কালি অহা প্লেনিং কৰি আছিলোঁ হেলমেটটো খুলি দিলে বহুত হৈ গৈছে মাথা বিষাই গৈছে হেলমেটটো সৰু দুইটা মাথা কাৰণে মাথা দুটা ডাঙৰ মাহঁতক ফোন কৰি পেলাই কোন ইয়াতকৈ দুখৰ বিষয় কি হ'ব পাৰে আৰু যে চুকাফা ক্ষেত্ৰ চাম বুলি আহিলোঁ আহি পেলাই চাবলৈ নাপালোঁ সেইটো কাৰণে আপোনালোকলৈকো ৰিকুৱেষ্ট যে মনডেত মানে সোমবাৰ দিনটোত কোনোদিন চুকাফা ক্ষেত্ৰ চাবলৈ নাহিব বাকী সকলো দিনতে খোলা থাকে সকলো দিনতে আহিব পাৰে কিন্তু সোমবাৰে নাহিব আৰু সেইটো কাৰণে আহি পালোহি আমাৰ ইয়াত কাকডোঙা দলং গোলাঘাট আৰু যোৰহাটৰ সীমাৰ মাজত আৰু চবফালে দেখিছে গছেই ভৰা আজাৰ গছ চব বলক অলপ চাই লওঁ কাকডোঙা দলংখনেই প্ৰসিদ্ধ কাকডোঙা দলং তো ফ্ৰেণ্ডছ দেখা পাইছে আমি এতিয়া আহি পেলাই পালোহি কাকডোঙা নদী এখন হ'ল আমাৰ কাকডোঙা নদীৰ এপাৰে আছোঁ এপাৰে মানে হ'ল আপোনাৰ যোৰহাট আৰু ইটো পাৰে যদি যায় ইটো পাৰে গোলাঘাট হৈছে চ' দুখন ডিষ্ট্ৰিক্টৰ মাজত ডিভাইড কৰিছে এখন কাকডোঙা নদী অতি প্ৰসিদ্ধ কাকডোঙা নদী আৰু অত্যন্ত ব্যস্তপূৰ্ণ এইটো এটা ৰাস্তা দেৰগাঁৱৰ পৰা যোৰহাটলৈ যিটো ৰাস্তা এইটো ৰাস্তাইদি আপোনাৰ তিনিচুকীয়াৰ পৰা ধৰি গোটেইখিনি যাব পাৰি ৰাস্তাটো দলংখন যিখন মোৰ পাছফালে দেখা পাই আছে দলংখন বহুত সৰু হয় সেইটো কাৰণে দলঙৰ মাজলৈ যোৱাটো মানে খুব এটা দিগদাৰ হৈ আছে কাৰণ আৰু গাড়ী প্ৰায় আহি আছে ইয়াতে আৰু এই কাকডোঙা নদী প্ৰসিদ্ধ এইটোৱে যে কাকডোঙা নদীৰ যি বৰালি মাছ বহুত ফেমাছ হয় এটা বেলেগ এটা সোৱাদ আছে বুলি কোৱা যায় কাকডোঙা নদীৰ বৰালি মাছ আৰু যিটো আপোনালোকে দেখা পাইছে এইটো পাৰে আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্ট আৰু সিটো পাৰলৈ যদি যাওঁ পাৰ হোৱাৰ লগে লগে মানে গোলাঘাট ডিষ্ট্ৰিক্ট আৰম্ভ হয় তো ইয়াৰে আপোনাৰ চবফালে সকলোফালে আজাৰ গছ দেখা পাব এই গোটেই যিমানখিনি ছাইডত আছে গোটেইখিনি ছাইডত
আজাৰ গছ দেখা পাব। যেতিয়া মানে পানী বাঢ়ে তেতিয়া আজাৰ গছৰ আজাৰ ফুল দেখিছে। গাড়ী কিমান ওচৰা আহি আছে, গাড়ীখন গৈ লওক অলপ। চ' যেতিয়া আজাৰ ফুল যেতিয়া আৰম্ভ হয় অত্যন্ত ধুনীয়া হয় দেখিবলৈ। এতিয়া যিহেতু বাৰিষা নহয়, এতিয়া খৰালি ছিজন চলি আছে, সেইটো কাৰণে আজাৰ ফুল ইমান নাই আৰু গছতো পাত নাইকিয়া হৈ আছে। আৰু যেতিয়া আজাৰ ফুল ফুলে তেতিয়া তাৰ দুটামান খুব ইউটিউবত বা আমাৰ ছ'চিয়েল মিডিয়াত যি বহুত ফেমাছ হৈছিলে। মই যদি লিংকটো পাওঁ আপোনাক দি দিম বা দেখুৱাই দিম দুটামান স্নেপশ্বট। আৰু অলপমান চাই লওঁ আহক এইখন যিখন কাকডোঙা নদী আছে, কাকডোঙা নদীখনৰ বিষয়ে অলপমান। আমি আহিছোঁ একদম খৰালি দিনত, সেইটো কাৰণে পানী শুকাই পানী একেবাৰে শুকাই আছে কাকডোঙা নদীত। আৰু যেতিয়া বাৰিষা হয়, বাৰিষা অত্যন্ত পানী হয়। কাকডোঙা নদীক লৈ পেলাই বহুত কথাও আছে, বহুত কাহিনী আছে, বহুত নাটক আছে, বহুত কবিতা আছে, বহুতে কবিতা লিখে। আৰু আমি আগতে সৰুতে ককাৰ মুখত শুনা পাইছিলোঁ কাকডোঙাৰ নদীৰ ৰিলেটেড বহুত জয়াল কাহিনী। চ' এইখনেই হ'ল এখন কাকডোঙা নদী। এদিন লগ পালে নিশ্চয় ককাক যদি লগ পাওঁ, ককাৰ মুখেৰে শুনাম আপোনালোকক এই কাহিনী, জয়াল কাহিনী অত্যন্ত ইণ্টাৰেষ্টিং। কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ভাল লাগিছে? ভাল লাগিছে মানে আমাৰ কাকডোঙা আৰু এই কাকডোঙাই যে যোৰহাট গোলাঘাট মানে ভাগ কৰিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু জেগাটুকুৰাত আহি পেলাই পালোহি। অইন নদীৰ কিনাৰত মানুহৰ ঘৰ দেখা পোৱা যায়, কিন্তু ইয়াতে মানুহৰ ঘৰ নাই, কাৰণ ইয়াতে পানী উঠে। কাকডোঙা নদী যেতিয়া বাৰিষা হয়, বাৰিষা হোৱাৰ লগে লগে পানী উঠে। চ' সেইটো কাৰণে ইয়াতে মানুহৰ ঘৰ নাই। মানুহ মানে চবফালে আজাৰ গছ, বিভিন্ন ধৰণৰ ফুল গছ নহয় একচুৱেলি, ডাঙৰ ডাঙৰ ফুলৰ গছ আছে, দেখা পাব। চ' ফ্ৰেণ্ডছ, ইয়াতে দুআষাৰমান কথা ক'ব বিচাৰিছে আমাৰ উদিত নাৰায়ণ শইকীয়াই। কোৱা এতিয়া উদিত। আমি আহিছিলোঁ চুকাফা ক্ষেত্ৰ চাবলৈ। চুকাফা ক্ষেত্ৰ বন্ধ হোৱাৰ বাবে আমি ইয়াৰ কাকডোঙা নদীৰ কাষলৈকে আহিলোঁ। কিহৰ কাৰণে বন্ধ হ'ল চুকাফা ক্ষেত্ৰ? আজি সোমবাৰ হোৱাৰ কাৰণে বন্ধ থাকিলে আমি গম নাপাওঁ। গম নাপাওঁ। নেক্সট টাইম সোমবাৰত আহিবানে চুকাফা ক্ষেত্ৰ চাবলৈ? সোমবাৰ নাহা, বাকী চব দিনতে আহিবা? বাকী চব দিনতে আহিম। ঠিক আছে, অ'কে। আৰু নেক্সট আৰু আমাৰ যিটো ভ্ৰমণ কাৰ্যসূচী আছিলে, এই কাকডোঙা নদীকে দেখুৱাব পাৰি। তাকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। ধন্যবাদ। বাই বাই। যোৰহাটৰ পৰা উদিত নাৰায়ণ শইকীয়া, বাই বাই। চ' নেক্সট ভিডিঅ' লগ পাম আকৌ গুৱাহাটীত চাগে। চ' বাই বাই।